আপুনি বিদ্যুতৰ গ্ৰাহক নেকি? আপুনি কিমান টকাৰ বিল দিয়ে? তেন্তে চাওক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এখন বিল, যি বিল দেখিলে আপোনাৰো চকু কপালত উঠিব। হোজাই বিদ্যুৎ বিভাগত ঘটিছে এই আজব কাণ্ড। হোজাইৰ উদয়পুৰ গাঁৱৰ এজনৰ বিদ্যুৎ বিল 14 লাখ টকা। অন্যহাতে গাঁৱৰ কেইবাজনৰ বিল 50,000ৰ ওপৰত। এই বিল দেখি হতভম্ব হৈ পৰে গ্ৰাহক। অৱশ্যে এনে বিলৰ বিষয়ে কাৰ্যালয়ৰ সৈতে যোগাযোগ কথা সদৰি কৰে গ্ৰাহকে। যোৱা মাহত মোৰ মিটাৰখন বিল আহিছিলে 153। এইবাৰ আহিছে চাচোন 14 লাখ কিমান আহিছে 14,47,427। এইটো কেনেকুৱা মিটাৰটো চেক কৰে ইহঁতে কি কয় সাগৰ বিশ্বাস কেনেকুৱা চেক কৰিছিলে সি নাজানে। কিমানজন মানুহ তেনেকৈ বিল আহিছে? কিমান বিল আহিছে? কমচে কম 6-7জন ঘৰ এনেকুৱা আহিছে। কোনোবাই 57,000, কোনোবাই 30,000, কোনোবাই 80,000 এনেকুৱা আহিছে। গাঁৱতে এনেকুৱা কেনেকুৱা ৰিডিং লয় জানো। এই জেগাটোৰ নাম কি আছিলে? উদয়পুৰ জামুণ্ড। আপোনালোকৰ SCB কোন? হোজাই SCBত পৰে ন? SCB কৰ্তৃপক্ষক কিবা কৈছিল নেকি? আপোনালোকে জনাইছিল নেকি? ফোন চোন কৰিছিল নেকি কাৰোবাক? মই ফোন কৰিছিলোঁ তাক, মোৰ মিটাৰখন বিলখন বনাই দিয়ক। সি কৈছে অফিচত এবাৰ আহিবলৈ, আৰু সিটো নাহে বোলে। অফিচত আহিবলৈ কৈছে মোৰ মিটাৰখন আৰু হেৰি ৰেকৰ্ডিং কৰি আৰু বিলখন লৈ আনক এনেকুৱা কৈছে। আৰু কি কৈছে? সি ট্ৰেইনিং লোৱা মানুহ, সি এনেকুৱা কৈছে। অঁ, সি তাৰ ভুল হোৱা নাই বুলি স্বীকাৰ কৰিছে নেকি? ভুলটো হোৱা নাই, সি ট্ৰেইনিং লোৱা মানুহ বোলে। আমালোকে কৈছে ইমান বিল আহিব লাগে কিয়, এইটো কৈছিলোঁ। আপোনালোকৰ মিটাৰটোতো এনেই বেয়া হোৱা নাই? বেয়া হোৱা নাই, আজি 5-6 মাহ চলি আছে। কিবা ইণ্ডাষ্ট্ৰী আছে নেকি বা আপোনালোকৰ বা কিবা? একো নাই, তেনেকৈ একো নাই। 14 লাখ টকা বিল আহিছে। 14 লাখ আহিছে। ডাইৰেক্ট হোজাই ডিষ্ট্ৰিক্টৰ মই বিল দিব লাগে নেকি এনেকুৱা হৈ আছে।